ইয়াত যেটো পৰিবেশ দেখিছো ইয়াত আৰু বেলেগ আৰু ভাবিবলগীয়া বা কিবা ক'বলগীয়া নাই ৰাইজৰ যেটো সহাৰি আৰু স্থানীয় যেটো আমাৰ ইয়াত এমসিএলএ আছে মানে ইয়াত যিখিনি ৰাইজৰ যেটো জনসমৰ্থন এনডিএ তথা বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেত ইয়াত নতুন মানুহ নহয় কাৰণ 2001 চনত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া প্ৰথম তামুলপুৰ সমষ্টিৰ পৰাই অসম বিধানসভাত আগমন কৰিছিল এই কথাটো আছে সকলৰ লগত এটা চিনাকি ভাল সম্পৰ্কটো আছে আৰু বিপিএফ ৰাজনৈতিক দল হিচাপে হাগ্ৰামা মহিলা এই ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যেনেকুৱা শক্তি ইয়াত আছে ৰাইজৰ জনসমৰ্থন আছে তো গতিকে অধিক মানে হাজাৰ ভোটৰ ব্যৱধানত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই জয়যাত্ৰা কৰিব বিটিচিত কেইখন আসন পাইছিল এই কথাটো আপোনালোকে প্ৰথম সুধিব তো আজি বিপিএফৰ হাতত 28-29 জন ইলেক্টেড নিজৰ বিপিএফৰ এমসিএলএ আছে বিজেপি সমৰ্থনত আছে 5 জন আৰু নমিনেটেড মেম্বাৰ ইতিমধ্যে 6 জন আছে 35-36 জন হৈ গ'ল তো গতিকে এই কথা একো নাই আৰু ইয়াত মানে আকৌ ইউপিপিএল ইয়াত জিকিব নিজিকিব ইউপিপিএল 15টা আসনৰ কথা বাদ দিয়ক নিজৰটো ঠিক কৰক প্ৰমোদ বড়ো ডাঙৰীয়াই তামুলপুৰত বিধায়ক হিচাপে জীৱনত জিকিব নোৱাৰে